Hello everyone, welcome back to my YouTube channel. স্বাগতম জনাইছো আপোনালোকক মোৰ আন এটি নতুন ভিডিঅ'টিলৈ। আজিৰ ভিডিঅ'টো আপোনালোকে গমে পাইছে কিহৰ ওপৰত, গতিকে আপোনালোকে শেষলৈকে চাই গৈ থাকিব। মিছৰ পৰা কেইটামান শাৰী অৰ্ডাৰ দিছিলোঁ। ইমান হেভি শাৰী নহয়, সিম্পল শাৰী, ওচৰে পাজৰে গ'লে পিন্ধিব পৰা। আপোনালোকে যদি ভাল লাগে তেনেহ'লে কমেন্ট কৰি জনাব। ইয়াতে সৰু সৰু এইটা আছে, ফুলকেইটা ডায়মণ্ড, পাতল শাৰী জৰা, গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল হ'ব। এনেদৰে আছে। আৰু এটাটো হৈছে পিংক কালাৰ। এইটো বহুত সিম্পল, একো নাই ইয়াতে। এনেদৰে বহুত সিম্পল, আৰু ইয়াতে অলপ ফুল চুল আছে। এইটো পিংক কালাৰৰ শাৰীত এনেদৰে ফুল চুল আছে। আৰু পৰ্দা কেইটামান অৰ্ডাৰ দিছিলোঁ মিছৰ পৰা। এইখিনি মই ৰিভিউটো আপোনালোকক দিব নাপালোঁ, কিন্তু লগোৱাৰ পাছত দি দিছোঁ। আৰু এইটো কালাৰৰ এটা, তাৰপাছত এইটো হোৱাইট কালাৰৰ এটা। আপোনালোকে কমেণ্ট কৰি জনাবচোন ইয়াৰে কোনটো শাৰী আৰু পৰ্দা ভাল লাগিলে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ